মহাদেৱ আহিছে ডম্বৰু বজাইছে এতিয়া শাওণ মাহ। এই মাহটোত হিন্দু ধৰ্মীয় আৰাধ্য দেৱতা শিৱৰ আৰাধনাৰ মাহ হিচাপে গণ্য কৰা হয়। শাওণৰ প্ৰতিটো সোমবাৰ শিৱ পূজাৰ বাবে পবিত্ৰ দিন বুলি গণ্য কৰি ভগৱান শিৱৰ উপাসকসকলে ব্ৰত পালন কৰে। শাওণ মাহৰ সোমবাৰত শিৱ মন্দিৰত শিৱ পূজা কৰা এটা পৰম্পৰা। লোকবিশ্বাস মতে শাওণ মাহত শিৱক পূজা কৰিলে মনৰ আশা পূৰ্ণ হয়। সকলো ঠাইতে এই পৰম্পৰা ৰক্ষা হয়। এই দৃশ্য ব্ৰতদবাৰ ঐতিহাসিক গৌৰীনাথ শিৱ মন্দিৰৰ। পাৰ্বতী তোমাৰ বাজাতে কুল কি ভক্তপ্ৰাণ ৰাইজৰ দীঘলীয়া শাৰী। কোভিড প্ৰট'কল মানি মন্দিৰত আগমন ঘটিছে ভকত বৈষ্ণৱসকলৰ। হাতে হাতে তেল, ধূপ, বন্তি চাকি লৈ শৰাই আগবঢ়াবলৈ নিজৰ লগতে সকলোৰে মংগল কামনাৰে ভগৱান শিৱ বাবাৰ ওচৰত প্ৰাৰ্থনা জনায়। সকলোৱে যাতে কোভিড প্ৰট'কল ভংগ কৰিব নোৱাৰে তাৰ বাবে পুৱাৰে পৰা মন্দিৰত আৰক্ষী সকলো উপস্থিত আছে। মাগিছো তোমাৰ জি